পুনৰ বিতৰ্কত নলবাৰী ৰাস আমন্ত্ৰিত অতিথিক লৈ আৰম্ভ বিতৰ্ক জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে অভিযোগ সত্যৰঞ্জন বৰাৰ বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাতকৈ আজি তাৰিখত বেছি হিন্দু অতি হিন্দু বা সৰ্বশ্ৰেষ্ঠ মানে হিন্দুৰ সমস্তখিনি জনা এজন যেন ব্যক্তি হৈ পৰিছে হিন্দুৰ ত্ৰাণ কৰ্তাস্বৰূপ নলবাৰী বিধানসভাৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা অসমবাসী ৰাইজক বিপথে পৰিচালিত কৰাৰ অভিযোগ জয়ন্ত মল্লৰ বিৰুদ্ধে আপোনালোক হিন্দু হওক আপোনালোকে হিন্দু চৰ্চা কৰক মোক কোনো ক'ব লগা নাই কিন্তু শংকৰাচাৰ্যৰ নামতো 2 নম্বৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া শংকৰাচাৰ্যৰ নামতো 2 নম্বৰী কৰে নলবাৰী ৰাইজক ঠগিছে অসমৰ ৰাইজক ঠগিছে শংকৰাচাৰ্যৰ নামত আমন্ত্ৰিত অতিথি দেৱতীৰ্য মহাৰাজ নামৰ ব্যক্তিজনক লৈ আৰম্ভ হৈছে বিতৰ্ক নলবাৰী ৰাস সমিতিৰ সভাপতি তথা বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ মতে এই ব্যক্তিজন শংকৰাচাৰ্য কিন্তু সত্যৰঞ্জন বৰাৰ মন্তব্য এইজন নহয় কোনো শংকৰাচাৰ্য সত্যৰঞ্জন বৰাৰ মন্তব্য অনুসৰি এইজন এজন ভণ্ড ব্যক্তিহে নলবাৰী ৰাইজক হাত জোৰি কৰি ক্ষমা কৰিছোঁ আপোনালোকে জানেনে এইজন শংকৰাচাৰ্য নহয় তেওঁ বাকী কি হয় মই নাজানো তেওঁ হিন্দু সন্ত হয় মহন্ত হয় সেই হ'ব পাৰে তাত আমাৰ ক'বলগীয়া নাই কিন্তু শংকৰাচাৰ্য নহয় বৰাৰ মন্তব্য সমগ্ৰ বিশ্বত মাত্ৰ 4জন শংকৰাচাৰ্য থাকে বৰ্তমান জীৱিত শংকৰাচাৰ্য এজনেই আছে দেৱতীৰ্য মহাৰাজ ৰাজনৈতিক নেতাৰ নেগুৰ মালিচ কৰা এজন ব্যক্তি এতিয়া প্ৰশ্ন হয় মুখ মেলিলেই হিন্দুত্ববাদী কথা কোৱা জয়ন্ত মল্ল বৰুৱাই নাজানে শংকৰাচাৰ্যৰ অৰ্থ কি শংকৰাচাৰ্যৰ নামত অসমৰ ৰাইজক আভুৱা ভবাই বাহ লোৱাৰ হেঁপাহ জয়ন্ত মল্ল বৰুৱাৰ মই আচৰিত হৈছোঁ আৰু ক'ৰবাত বৰ অস্বস্তিত ভুগিছোঁ যে শংকৰাচাৰ্যৰ নামতো কোনোবাই 2 নম্বৰী কৰিব পাৰে সনাতন হিন্দু ধৰ্মৰ নামতো কোনোবাই ঠগ প্ৰবঞ্চনা কৰিব পাৰে আৰু সেই কাম কোনে কৰিছে জানেনে যিসকলে আজি অসমত সনাতন হিন্দু ধৰ্ম সভ্যতা সংস্কৃতি ৰক্ষা কৰাৰ কথা কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাই কৈছোঁ পোনপটীয়াকৈ আৰু তেওঁৰ বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাতকৈ আজি তাৰিখত বেছি হিন্দু অতি হিন্দু বা সৰ্বশ্ৰেষ্ঠ মানে হিন্দুৰ সমস্তখিনি জনা এজন যেন ব্যক্তি হৈ পৰিছে হিন্দুৰ ত্ৰাণ কৰ্তাস্বৰূপ নলবাৰী বিধানসভাৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আপোনালোক হিন্দু হওক আপোনালোকে হিন্দু চৰ্চা কৰক মোক কোনো ক'ব লগা নাই কিন্তু শংকৰাচাৰ্যৰ নামতো 2 নম্বৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া শংকৰাচাৰ্যৰ নামতো 2 নম্বৰী কৰে নলবাৰী ৰাইজক ঠগিছে অসমৰ ৰাইজক ঠগিছে শংকৰাচাৰ্যৰ নামত মই কওঁ শুনক নিউজত পাইছোঁ আৰু কেইবাজনেও ফোন কৰিছে আজি সন্ধিয়াৰ পৰা কেইবাজনেও ফোন কৰিছে কেইবাজনেও ফোন কৰাৰ পিছত আমিও ব্যক্তিগতভাৱে কেইবাজনো ব্যক্তিৰ লগত ফোনযোগে কথা পাতিলোঁ আৰু তেওঁলোকে কৈছে যে শংকৰাচাৰ্য বুলি কৈছে জয়ন্ত মল্ল বৰুৱাই ঘোষণা কৰিছে এটা কথা ঠিক যে মহাভাৰতৰ নীতিশ ভৰদ্বাজ যিজনে মহাভাৰতৰ শ্ৰীকৃষ্ণৰ ভাও লৈছিলে তেওঁ আহিব তেওঁ ভাল তেওঁ যথেষ্ট আমি ভাল পাওঁ সকলোৱে গ্ৰহণ কৰে আৰু তদুপৰি তেওঁ বিজেপিৰ এম পিও আছিলে মহাভাৰতৰ শ্ৰীকৃষ্ণ অভিনয় কৰা নীতিশ ভৰদ্বাজ গতিকে তেওঁ আহক তেওঁ যোগ্য ব্যক্তি এম পি হিচাপেও নহয় তেওঁ যোগ্য ব্যক্তি সনাতন জানে বুজে অনুভৱ কৰিব পাৰে আৰু খুব সুন্দৰ তেওঁ মই ক'ম যে হি ইজ এ স্প'ক্স পাৰ্চন অফ সনাতন হিন্দু ধৰ্ম তেওঁ এজন স্প'ক পাৰ্চন তেওঁ আহক তেওঁ অহাটো আমি বিচাৰিছোঁ আমাৰ কাৰণে লাভদায়ক হ'ব কিন্তু লগতে ৰাস উদ্বোধন কৰিবলৈ শংকৰাচাৰ্য বুলি কৈছে শ্ৰী অধ্যক্ষ জনানন্দ দেৱতীৰ্থ মহাৰাজ বুলি কৈছে অদ্ভুত আৰু আচৰিত কিমান তললৈ যাব পাৰে আপুনি জয়ন্ত মল্ল বৰুৱা আৰু কিমান মিছলীয়া হ'ব কিমান মিছলিড কৰিব পাৰে নলবাৰী ৰাইজক হাত জোৰি কৰি ক্ষমা কৰিছোঁ আপোনালোকে জানেনে এইজন শংকৰাচাৰ্য নহয় তেওঁ বাকী কি হয় মই নাজানো তেওঁ হিন্দু সন্ত হয় মহন্ত হয় সেই হ'ব পাৰে তাত আমাৰ ক'বলগীয়া নাই কিন্তু শংকৰাচাৰ্য নহয় আমি সকলোৱে জানো ভাৰতবৰ্ষৰ 4খন ধাম আছে সনাতন হিন্দু ধৰ্মৰ যেতিয়া কৈছোঁ ধৰ্মীয় সিদ্ধান্ত যদি কিবা ল'ব লগা হয় ধৰ্মীয়ভাৱে সনাতন হিন্দু ধৰ্মৰ ক্ষেত্ৰত তেতিয়াহ'লে ৰামেশ্বৰম কাশী পুৰী আৰু দ্বাৰকা
ৰামেশ্বৰম, কাশী, পুৰী আৰু দ্বাৰকা, হয়নে? ৰামেশ্বৰম ক'ত আছে? তামিলনাডুত। কাশী ক'ত আছে? কাশী আমি জানো। আমাৰ দ্বাৰকা ক'ত আছে? আমি জানো। ক'ত? গুজৰাটত। পুৰী ক'ত আছে? আমি জানো। এতিয়া পুৰীত যিগৰাকী শংকৰাচাৰ্য আছে, জগতগুৰু শংকৰাচাৰ্য নিশানানন্দজী মহাৰাজ, তেওঁৱেই একমাত্ৰ মূল শংকৰাচাৰ্য আজিৰ তাৰিখত জীয়াই আছে। কাৰণ কিছুদিন আগতে দ্বাৰকাৰ যিগৰাকী শংকৰাচাৰ্য আছিলে, শংকৰাচাৰ্য স্বৰূপানন্দ সৰস্বতী, জগতগুৰু শংকৰাচাৰ্য শ্ৰী শ্ৰী স্বৰূপানন্দ সৰস্বতী দেৱৰ মৃত্যু ঘটিছে, বৈকুণ্ঠগামী হৈছে। আৰু তেওঁৰ এজন শিষ্য এতিয়া তেওঁৰ দায়িত্বত আছে, যদিও পূৰ্ণ প্ৰাপ্তি হোৱা নাই শংকৰাচাৰ্য হিচাপে। এতিয়াও তেওঁলোকে পূৰ্ণ শংকৰাচাৰ্য হিচাপে তেওঁলোকে সেই স্বীকৃতি লাভ কৰা নাই। একমাত্ৰ পূৰ্ণ শংকৰাচাৰ্যৰ ৰূপত আজি যদি কোনোবা আছে, তেতিয়াহ'লে পুৰী নহয়, আমাৰ পুৰীত থকা নিশলানন্দ স্বামীজী মহাৰাজ, নিশলানন্দ শংকৰাচাৰ্য, তেখেতে একমাত্ৰ শংকৰাচাৰ্য আজিৰ তাৰিখত সনাতন হিন্দু ধৰ্মত আছে। এই যিজন দেৱতীৰ্থ বুলি কৈছে, যি শংকৰাচাৰ্য বুলি কৈ ফুৰে, সেই মানুহজনক মই লগ পাইছিলোঁ আজিৰ পৰা 2 বছৰ আগতে, 2022-ত। একদম ফেক্ট কৈছোঁ দেই, শুনিব। আৰু সেইজন মানুহ ইয়ালৈ আহে, আমাৰ অম্বুবাচীৰ সময়ত আহে। এইবাৰো আহিছে, আৰু যোৱা বছৰো আহিছে, 22-তো আহিছে, 23-তো আহিছে। মই 22-ক তেওঁ লগ পাইছোঁ। কামাখ্যালৈ গৈছিলোঁ অম্বুবাচীৰ সময়ত। কামাখ্যালৈ যাওঁতে তাত কৈছে যে শংকৰাচাৰ্য আহিছে। মইতো আচৰিত, অম্বুবাচীত শংকৰাচাৰ্য আহিছে, মই লগ পাব খুজিছোঁ। আৰু শংকৰাচাৰ্য ক'ত আছে? এখন হোটেলত আছে, পল্টন বজাৰ নহয়, আঠগাঁও মাৰোৱাৰী মেটাৰ্নিটি, গুৱাহাটীৰ মাৰোৱাৰী মেটাৰ্নিটিৰ ঠিক অপজিটতে এখন হোটেল আছে, 3 ষ্টাৰ নে 4 ষ্টাৰ হোটেল এখন আছে। তাৰ এটা ৰুমত আছে, 4টামান ৰুম কব্জা কৰি থৈছে। তাতে দিলীপ শইকীয়াও গৈছিলে, তাতে জয়ন্ত মল্ল বৰুৱাও গৈছে, তাতে পীযুষ হাজৰিকাও গৈছে, মানে এই গোটেই গেংটো তাতে আছিলে। মই তেওঁলোক থকাৰ কাৰণে মই আঁতৰি গ'লোঁ। পিছত মই আহিছোঁ, লগ পাইছোঁ। আৰু মোক লগ পোৱাইছিলে ডিব্ৰুগড়ৰ নালিয়াপুলত থকা যিটো গণেশ মন্দিৰ দেই, অসমৰ ডিব্ৰুগড় জিলাৰ নালিয়াপুলত যিটো ডাঙৰ গণেশ মন্দিৰ আছে, তাৰে যিজন মুখ্য পুৰোহিত ত্ৰিবেণী পুৰীজী মহাৰাজে তেওঁক লগাই দিছিল আৰু শংকৰাচাৰ্য বুলি কৈছিলে। আৰু মোক যেতিয়া শংকৰাচাৰ্য বুলি কৈছে, মই আচৰিত হৈ গ'লোঁ। বোলো শংকৰাচাৰ্য তেওঁ হ'ব নোৱাৰে, দণ্ডডাল লোৱা মানে শংকৰাচাৰ্য নহয় বন্ধুবোৰ। আৰু এই মানুহজনক যেতিয়া মই তেওঁ ক'ত বুলি কৈছিলে, তেওঁ আশ্ৰম ক'ত আছে বুলি কৈছিলে, তেওঁ যিখনৰ শংকৰাচাৰ্য বুলি কৈছে, আৰু সেইখনৰ শংকৰাচাৰ্য তেওঁ হ'বই নোৱাৰে। কাৰণ শংকৰাচাৰ্য হ'বলৈ 4খন পীঠ হ'ব লাগিব, কৈছোঁ নহয়, ৰামেশ্বৰম, কাশী, আপোনাৰ দ্বাৰকা আৰু বদ্ৰীনাথ বা কি কয়, এই 4খনৰ হ'ব লাগিব নহয়। এই 4খন পীঠৰ যিকেইজন পীঠাধীশ্বৰ, তেওঁলোকক শংকৰাচাৰ্য বুলি কোৱা হয়, হয় নহয়? কিন্তু এইজন মানুহ ক'ত আছিলে? কি দেৱতীৰ্থ নহয়, দেৱতীৰ্থ মহাৰাজ কিবা, যিজনক শংকৰাচাৰ্য বুলি মাতিব খুজিছে গোবৰ্ধন মানে বৃন্দাবনত, উত্তৰ প্ৰদেশৰ বৃন্দাবনত গোবৰ্ধন, য'ত গোবৰ্ধন পৰ্বত, য'ত যে কৃষ্ণই দাঙি লৈছিলে, হয় নহয়? গোবৰ্ধন পৰ্বত য'ত কৃষ্ণই দাঙি লৈছিলে হাতত, সেই গোবৰ্ধনৰ যিটো পৰ্বত, সেই তাত তেওঁ মঠ আছে বুলি কৈছিলে। আৰু সেইজন শংকৰাচাৰ্য হ'বই নোৱাৰে নহয়। শংকৰাচাৰ্য 4টা মঠতে থাকিব লাগিব, তাৰ বাহিৰে আৰু ক'তো পৃথিৱীত শংকৰাচাৰ্যৰ কনচেপ্টেই নাই। শংকৰাচাৰ্য নায়ে, হ'ব নোৱাৰে। আৰু তেওঁ তাত আছে। আৰু আমি যেতিয়া বৃন্দাবনত সূত্ৰধাৰ অনুষ্ঠান কৰিছোঁ 2022-ত, তেতিয়া আমি তেওঁক মাতিবলৈ গৈছোঁ। মই কৈছোঁ ইয়াত শংকৰাচাৰ্য আছে, কিন্তু অতি আচৰিত কথা, বৃন্দাবনত নাজানে যে গোবৰ্ধনত কোনোবা শংকৰাচাৰ্য আছে। শুনিব দেই, কিমান 2 নম্বৰী মানুহে আমাক মিছলিড কৰিছে। আৰু সেই মিছলিড কৰা মানুহবোৰক লৈছে, আচলতে এই দেৱতীৰ্থ মহাৰাজ বোলাজন, যিজনে নিজকে শংকৰাচাৰ্য বুলি কৈছে, আচলতে এই জয়ন্ত মল্লৰ নিচিনা, হিমন্ত বিশ্ব শৰ্মা, আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে ত্ৰিবেণী পুৰীজী মহাৰাজ, যিজন ডিব্ৰুগড় নালিয়াপুৰৰ, এইজন এই দেৱতীৰ্থ মহাৰাজৰ লগতে থাকে, যিজনে নিজকে শংকৰাচাৰ্য বুলি কয়, আৰু যাক অসমত জয়ন্ত মল্ল বৰুৱাই আনি শংকৰাচাৰ্য হিচাপে এষ্টাব্লিছ কৰাব খুজিছে, অসমৰ ৰাইজক, নলবাৰীৰ ৰাইজক মিছলিড কৰিব খুজিছে, আমাক তিৰস্কাৰ কৰাব খুজিছে, সেইজনক ৰিণিকী ভূঞা শৰ্মাই, মানে মুখ্যমন্ত্ৰীৰ ঘৈণীয়েকে গৈ বিভিন্ন ধৰণে ব্যৱস্থা কৰি দিছে, বিভিন্ন কিবা কিবি বনাইছে বোলে, অদ্ভুত বস্তু বনাইছে হেনো ভিতৰত।
কিন্তু যেতিয়া আমি বৃন্দাবনৰ পৰা 4-5জন সন্ত মহন্তক লৈ পেলাই আমি তেওঁক লগ ধৰিবলৈ গ'লোঁ গোবৰ্ধনত, মই যেতিয়া বৃন্দাবনত আছিলোঁ সূত্ৰধাৰ 2022 যেতিয়া কৰিছিলোঁ বৃন্দাবনত, তেওঁক লগ ধৰিব গ'লোঁ। তেওঁক কোৱা হ'ল, বাহিৰত দুটামান ছিকিউৰিটি গাৰ্ড আছিলে, ছিকিউৰিটিক কোৱা হ'ল যে বৃন্দাবনৰ পৰা কেইজনমান মানুহ আহিছে, অসমৰ পৰা সত্যৰঞ্জন বৰা আহিছে লগ ধৰিবলৈ, লগত বৃন্দাবনৰ স্থানীয় কেইবাজনো সন্ত আছে। তেওঁ ওলাই নাহিল। তেতিয়া মোক বাহিৰত কি কৈছে, মোৰ লগত যিকেইজন গৈছিলে তেওঁ কৈছে যে এইটোতো এটা বদমাছ, ই পলিটিকেল লিডাৰবোৰৰ লগত লগ লাগি পলিটিকেল লিডাৰক মটিভেট কৰাই তেওঁ নিজকে শংকৰাচাৰ্য হিচাপে নিৰ্বাচিত কৰাবলৈ লবি কৰি আছে, নষ্ট কৰি আছে, সনাতন হিন্দু ধৰ্মক নষ্ট কৰিবলৈ এটা এজেণ্ডা ক'ৰবাত চলি আছে আৰু এইবোৰ হৈছে। আৰু এই সনাতন হিন্দু ধৰ্মক নষ্ট কৰিব খোজা সেইজন দেৱতীৰ্থক, যিজন শংকৰাচাৰ্য নহয়, তেওঁ শংকৰাচাৰ্য বুলি নিজকে কৈ ফুৰিছে, আৰু সেইজনৰ লগত দিলীপ শইকীয়া সাংসদ, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ ঘৈণীয়েকে গৈ বিভিন্ন ধৰণে তাতে গৈ বস্তু বাহানি দিছে, জমা কৰিছে, আৰু তেওঁক শংকৰাচাৰ্য বুলি মাতি। আটাইতকৈ তেওঁ কি কৰিছে আমাৰ ক'বলগীয়া নাই। তেওঁ ব্যক্তিগত জীৱনত কি হয়, ডেট ইজ নান অফ মাই বিজনেছ, আৰু আমাৰ সেইটো কোনো কথা নাই। কিন্তু শংকৰাচাৰ্য কেনেকৈ হ'ব? তেওঁ কোনে পাতিলে শংকৰাচাৰ্য? কেতিয়া পাতিলে শংকৰাচাৰ্য? শংকৰাচাৰ্য মানে কি? ইমান বুৰ্বক আমি নহয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া। আপুনি ৰাসৰ সভাপতি হৈছে, হৰি মন্দিৰৰ সভাপতি হৈছে, আপুনি চলাওক, সত্য শুদ্ধভাৱে কৰক। যোৱা বছৰো গণ্ডগোল কৰিছে ৰাসত, চেল্ফি পইণ্ট পাতি মুখবোৰ কাটি। যদি নাজানে দায়িত্ব নল'ব, এৰি দিয়ক, নষ্ট নকৰিব সনাতন হিন্দু ধৰ্মক। সনাতন হিন্দু সত্তাক উপলব্ধি যদি কৰিব, নষ্ট নকৰিব, কাৰণ ইয়াৰ কোপটো কিন্তু বৰ বেয়াকৈ পৰিব। প্ৰকৃতিৰ লগত খেলিব নাপায়। সনাতন হিন্দু ধৰ্ম প্ৰাকৃতিক ধৰ্ম, প্ৰাকৃতিক চিন্তা, তাৰ লগত ধেমালি নকৰিব। ইয়াত বেপাৰ নচলে। আপোনালোকে কাৰোবাক শংকৰাচাৰ্য পাতিবলৈ ভিতৰি নষ্ট কৰিব পাৰে, ইমান কলিজাটো নাই আপোনালোকৰ, ইমান শক্তিশালী আপোনালোক নহয়। অসুৰ দানৱ শক্তিশালী হ'ব পাৰে, আপোনালোকৰতো সিমান শক্তিও নাই যে এটা মুহূৰ্তৰ কাৰণে কিবা কৰিব পাৰে। অসমতেই থাকিব সেইখিনি বস্তু কেৱল, তাৰ বাহিৰে বেলেগত নোৱাৰে। শংকৰাচাৰ্য বুলি অন্য যিকোনো এজন মানুহক আনি অসমৰ ৰাইজক, নলবাৰীৰ ৰাইজক মিছলিড নকৰিব। মই আপোনালোকক ইয়াৰ পৰাই কৈছোঁ, বেয়াকৈ ক'ব মন যায় কিন্তু নকওঁ, লাভটো নাই। গতিকে মই নলবাৰীৰ ৰাইজক হাতযোৰ কৰি ক্ষমা কৰিছোঁ। ইমান এখন ডাঙৰ ৰাস, এজন অদ্ভুত ব্যক্তি, তেওঁ কি হয় মই নাজানো, ব্যক্তিগত জীৱনত মই ক'বলৈ নাযাওঁ। আৰু তেওঁ যি হয়, যেনেকৈ সাধু সন্ত মহন্ত হিচাপে তেওঁ যদি আহক, নলবাৰী ৰাসলৈ আহক, মোৰ ক'ব লগা একো নাই। কিন্তু তেওঁ শংকৰাচাৰ্য নহয়, তেওঁ শংকৰাচাৰ্য হ'ব নোৱাৰে। আৰু শংকৰাচাৰ্য ক'ত কেনেকৈ হ'ল তাৰ সঠিক প্ৰমাণ বিচাৰক নলবাৰীৰ ৰাইজে। জয়ন্ত মল্ল বৰুৱা সোধক। আৰু জয়ন্ত মল্ল বৰুৱাই যদি নাজানে কিয় কৈছে, নাজানে যদি তেওঁ হিন্দু ধৰ্মৰ কথা কিয় কৈছে, শংকৰাচাৰ্য বুলি কিয় কৈছে, আৰু যদি জানে জয়ন্ত মল্ল বৰুৱাই যে তেওঁ শংকৰাচাৰ্য নহয়, তেতিয়াহ'লে নলবাৰীৰ ৰাইজক, অসমৰ ৰাইজক কিয় মিছলিড কৰিছে, কিমান কৰিব, কিমান ঠগিব? ধৰ্মৰ নামত এনেকৈ বেপাৰ কৰিব পাৰে নে 2 নম্বৰী ব্যৱসায় কৰিছে তেওঁৰ লগত লগ লাগি? অসমৰ ৰাইজে, নলবাৰীৰ ৰাইজে উচিত ব্যৱস্থা কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, টাইম+24। Time+24